আৰু এই মুহূৰ্তত দৰ্শকসকলক দিলিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। মঙলবাৰে মোদীৰ কেবিনেটে অনুমোদন জনালে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন উন্নীত কৰিবলৈ। পুনৰ জনাইছো, মঙলবাৰে মোদী কেবিনেটে অনুমোদন জনাইছে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন উন্নীত কৰিবলৈ। ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে ৮,৫০০ কোটি টকা। এই বৃহৎ পৰিমাণৰ ধনৰাশি ইতিমধ্যে ইয়াৰ বাবে এই সমগ্ৰ পঞ্জীয়ন ব্যৱস্থাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন উন্নীত কৰিবলৈ ২০২০ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে প্ৰতিজন নাগৰিকৰ তথ্য প্ৰাপ্ত কৰিবলৈ ঘৰে ঘৰে উপস্থিত হ'ব NPR অধীনত কৰ্মৰত হ'ব লগা কৰ্মচাৰীসকল। ইয়াৰ বাবে আপোনালোকে কোনো স্থানলৈ যাব নালাগে। ইয়াৰ বাবে যিসকল NPR অধীনত কৰ্মচাৰী নিযুক্তি দিয়া হ'ব তেওঁলোকে নিজে আপোনালোকৰ ঘৰলৈ আহিব আৰু তাতেই আপোনালোকৰ সকলো তথ্য সংগ্ৰহ কৰিব। আৰু এই জৰীপত সন্নিৱিষ্ট থাকিব বায়োমেট্ৰিক ব্যৱস্থা। পুনৰ জনাইছোঁ, এই জৰীপত সন্নিৱিষ্ট থাকিব বায়োমেট্ৰিক ব্যৱস্থা, যি ব্যৱস্থা ইতিমধ্যে আধাৰ কাৰ্ডৰ সৈতে যি ব্যৱস্থা আচলতে সংযুক্ত হৈ আছিল, সেই বায়োমেট্ৰিক ব্যৱস্থা এই ৰাষ্ট্ৰীয় জনসংখ্যা যি পঞ্জীয়ন তাতো সন্নিৱিষ্ট কৰা হৈছে। এই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত দেশৰ প্ৰতিজন নাগৰিকৰ বংশাৱলীৰ তথ্য সংগ্ৰহ কৰা হ'ব আৰু ইয়াক সম্পূৰ্ণৰূপে কৰা হ'ব বায়োমেট্ৰিক পদ্ধতিৰে। আৰু বিশেষকৈ ইতিমধ্যে এই বিষয়টোক লৈ চৰ্চা অব্যাহত আছে সমগ্ৰ দেশজুৰি। যদি নাগৰিকজন কোনো অঞ্চলত ছমাহ ধৰি বসবাস কৰে তেন্তে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত সকলো তথ্য প্ৰদান কৰাটো বাধ্যতামূলক হ'ব। আমি পুনৰ দোহাৰিছোঁ, যদি নাগৰিকজন কোনো অঞ্চলত বসবাস কৰিছে তেতিয়াহ'লে তাত যদি তেওঁলোক ছমাহ ধৰি বসবাস কৰি আছে তেন্তে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত সকলো তথ্য প্ৰদান কৰাটো বাধ্যতামূলক হ'ব। ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন প্ৰস্তুত কৰা হ'ব ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা আৰু মহকুমা স্তৰত। পুনৰ জনাইছোঁ, এই পঞ্জীয়ন ব্যৱস্থা প্ৰস্তুত কৰা হ'ব ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা আৰু মহকুমা স্তৰত। আৰু সৰ্বমুঠ তিনিটা চৰণত প্ৰস্তুত কৰা হ'ব ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন। আৰু ইয়াৰ প্ৰথম চৰণটো হৈছে ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত এই সমগ্ৰ দেশজুৰি প্ৰথম চৰণটো সম্পন্ন কৰা হ'ব। দ্বিতীয় চৰণটো হ'ব ২০২১ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত। আৰু দ্বিতীয় চৰণটো সম্পন্ন হোৱাৰ পিছতেই তৃতীয় চৰণত সকলো তথ্য সংগ্ৰহ কৰি জৰুৰী তথা আৱশ্যকীয় যি সংশোধনী ঘটাব লগা হৈছে সেই সংশোধনী ঘটাই প্ৰকাশ কৰা হ'ব ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন। আমি পুনৰ জনাইছোঁ, তৃতীয় চৰণত আচলতে NRCৰ দৰে সমগ্ৰ প্ৰক্ৰিয়াটো তৃতীয় চৰণত সকলো তথ্য সংগ্ৰহ কৰি যিখিনি আৱশ্যকীয় তথা জৰুৰী সংশোধন ঘটাব লগা আছে সকলোখিনি কৰা হ'ব। তাৰ বাবে প্ৰত্যেকজন নাগৰিককে তাৰ বাবে সুবিধা দিয়া হ'ব আৰু ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন মুকলি কৰা হ'ব তথা প্ৰকাশ কৰা হ'ব। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাই থওঁ যে ৰাষ্ট্ৰীয় জনসংখ্যা যি পঞ্জীয়ন আছে তাত আপোনাৰ নাম সন্নিৱিষ্ট কৰিবলৈ কি কি ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন হ'ব স্থায়ী যি নিবাস, স্থায়ীভাৱে য'ত আপুনি বসবাস কৰি আছে তাৰ সম্পূৰ্ণ তথ্য আপোনালোকে তাত সন্নিৱিষ্ট কৰিব লাগিব। পাছপোৰ্ট ব্যৱস্থা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আচলতে যিসকল ব্যক্তিৰ পাছপোৰ্ট ব্যৱস্থা বা তেওঁলোকৰ হাতত পাছপোৰ্ট উপলব্ধ নাই তেওঁলোকৰ বাবেও বিকল্প কি ব্যৱস্থা হ'ব পাৰে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা হ'ব। তৃতীয়তে, পিতৃ মাতৃৰ জন্মস্থানৰ সবিশেষ তথ্য ইয়াত সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ উপৰিও আপুনি পঞ্জীয়ন কৰিবৰ বাবে ড্ৰাইভিং লাইচেন্সৰ সহায় ল'ব পাৰে বা ড্ৰাইভিং লাইচেন্স ইয়াৰ এক সমল হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু আধাৰ কাৰ্ডো ব্যৱহাৰ কৰিব পাৰে সমল হিচাপে। আৰু এইখিনি আছিলে চমুকৈ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ বাবে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া ব্যৱস্থাসমূহ। इसमें कोई भी प्रूफ देने की जरूरत नहीं है, कोई भी कागज देने की जरूरत नहीं है। आपके सवालों को पहले ही मैं जवाब देता हूं। इसमें ना प्रूफ है, ना कागज है, ना बायोमेट्रिक है। जो आप कहोगे वही सही है, क्योंकि जनता पर हमारा भरोसा है। और इसलिए ये जनगणना और नेशनल पॉपुलेशन रजिस्टर, मैं देख रहा था अभी हमारी कैबिनेट मीटिंग नहीं हुई कि इधर टीवी पर कुछ न कुछ दिखने लगा मुझे, वो सही नहीं है। ये सभी राज्यों ने स्वीकार किया है, सभी राज्यों ने इसके नोटिफिकेशन निकाले हैं और सभी राज्यों में इसके कर्मचारियों के प्रशिक्षण के कार्यक्रम चल रहे हैं। सो नथिंग हैज बीन न्यू। पिछले 6-8 महीने से हर 10 साल के बाद ये होगा
2010 में पहली दफा हुआ, यूपीए ने शुरू किया और इसलिए मनमोहन जी ने उसके कार्ड बांटे, तो एक नेशनल पॉपुलेशन रजिस्टर तैयार होगा। जो भी भारत में रहता है उसकी गणना इसमें होगी।